এইয়া জানো তো ইমান দেৰিলৈকে শুই থাকিবই ঐ এ উঠ না আরে ভাই উঠ না ইমান গৰমতো এটালে শুই থাকিব পাৰা তই কি হলো ৰাতিপুৱাই পুৱাই কি হ'ল আমাৰ ৰিজাল্ট দিব আমাৰ ৰিজাল্ট আমাৰ আকৌ কিহৰ ৰিজাল্ট আরে কিহৰ ৰিজাল্ট পৰীক্ষাৰ ৰিজাল্ট আকৌ পৰীক্ষাৰ ৰিজাল্ট অ আমাৰ কি পৰীক্ষা হা কি পৰীক্ষা ঐ আমাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিব ও হায়াৰ সেকেন্ডাৰী পৰীক্ষা অ আরে উঠ না ভাই ঐ আমাৰ পৰীক্ষা অ আমাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা আরে তেতিয়া পৰা কি কৈ আছো পিছে মই এই কোন তাৰিখে দিব এই মাহৰ 25 তাৰিখে দিব বুলি গম পাইছো 25 তাৰিখ অ ৰ আজি কেই তাৰিখ নো আজি 17 তাৰিখ 17 তাৰিখ ৰ তই খবৰটো ক'ত পালি খবৰটো ক'ত পালি মানে মই দেউতাৰ হোৱাটছআপত পালো কোনে বা শ্বেয়াৰ কৰিলে গম নাপাওঁ ঐ মোৰ বা পৰীক্ষা কেনে হৈছিল পাহৰিয়ে থাকিলো নহয় তহঁতৰ ভালে হ'ব ৰ মোৰহে বা কি হয় ঐ চিপুনে আহাতে গম পালে নাই কেনেকে গম পাব তই দেখোন মোৰ তাতে প্ৰথমতে আহিছ নাই আমি টেনশ্যন হৈ থাকিলে নহ'ব সিহঁতেও গম পাব লাগিব दोस्ती में खुशी भी एक साथ गम भी एक साथ বল ও মা আমি চিপুহঁতৰ ঘৰৰ পৰা আহো ৰ আহিলি আৰু পুৱাই পুৱাই শাস্তি কৰিবলৈ ঐ যিটো খবৰ লৈ আহিছ তোৰো মাথা গৰম হৈ যাব ৰ ওবে কিনো ইমান মাথা গৰম হোৱাৰ খবৰ পালি আরে রিজাল্ট বুঝছো রিজাল্ট ৰিজাল্ট অ। কাৰ ৰিজাল্ট আমার রিজাল্ট দেখো আমাৰ পৰীক্ষাৰ ৰিজাল্ট ও মাই গড কোনে ক'লে তহঁতক এ গম পালো ৰ আরে কি বুজিছা নে পৰীক্ষা আৰু ৰিজাল্টৰ মাজত কমেও এবছৰমান গেপ এটা থাকিব লাগে হয় দে আমাৰো এনজয়মেন্ট বোলা বস্তু এটা আছে নহয় ৰিজাল্টৰ পিছত আকৌ এডমিশন ক্লাছ আকৌ পৰীক্ষা ঐ ৰ নেহাকো ফোন এটা কৰি পেলাই মাতচোন তাইকো টেনশ্যন সোপা দিওঁ দে যা ঐ তোৰ ৰিজাল্ট কি হ'ব এ ৰ হওক ৰিজাল্টৰ নাম শুনিয়ে বুকু কপি গৈছে ৰিজাল্টৰ দিনা হাত ফেলে পঢ়ো নেকি কৰিবি তোৰ হাত ফেল হলে আমাৰ ঘৰত আৰু গালি চালি নাপাৰে তহঁত কি হাৰামি বে তহঁতে ঘৰত গালি দেখাবৰ কাৰণে মই হাত ফেল কৰিব লাগে এ লগৰ কাৰণে তই সেইখিনিও কৰিব নোৱাৰ নে ঐ তহঁতৰ ৰাতিপুৱাই একো কাম নাই নেকি এই দিনৰ দিনটো তহঁতে এনেকৈ থাক এ ৰ'বচোন দাদা তামাম টেনশ্যন নহয় টেনশ্যন আকৌ কিহৰ হে 25 তাৰিখে যে চিপুই আপোনাৰ পৰা ইমান গালি খাব গালি অ কিয় সেইদিনাখনে ৰিজাল্ট দিব এই চিপুৰ ৰিজাল্ট মানে তহঁতৰ ৰিজাল্ট জাগাত ধৰিছে দাদা এই ৰিজাল্ট চিজাল্টবোৰ সোনকালে দিলেই ভাল এই নহ'লে তহঁতৰ বহুতহে উৎপাত হৈছে বাৰু বহ চিপু অ চিপু মই লৰলৈকে মাতি পঠালি যে ঐ চাপ ফুলে গা কি হ'ল কিয় মাতিছে তে কও কও পিঙাৰ দৰে চাই আছ যে কিবা ক'ব লাগে নৈ পৰিয়া বতাহ চাকে আউলি বাউলি কৰিলে তোমাৰ চুলি লাগে মোৰ কিন্তু ভালেই লাগে এই ছবিখন আরে মনে মনে থাক না একদিনো ভালকে মাতিব নিদিয় মানে কিবা টেনশ্যন লাগি আছে আরে কিয় মাতিছিলি কাৰণটো তো ক ঐ আমাৰ ৰিজাল্ট দিব ৰিজাল্ট ঐ ৰচ ৰ এই তহঁতে 25 তাৰিখে যে ৰিজাল্টটো দিব খবৰটো ক'ত পালি হে নহয় মানে দাদা আমাৰ সেই দেউতাৰ হোৱাটছআপতে পালো দেউতাৰ হোৱাটছএপত তহঁতে নিউজ পেপাৰ চোৱা নাই টিভি নিউজো চোৱা নাই নাই সেইটোৱেতো কথা এইবোৰ যে খা খবৰ ওলাই হোৱাটছএপত এই মেছেজবোৰ যে আহে এইবোৰ ভাইৰেল মেছেজ এইবোৰ প্ৰকৃততে সত্য নহয় যেতিয়ালৈকে এক্সাম বৰ্ডে ইয়াৰ কোনো ধৰণৰ বিবৃতিয়ে নিদিয়ে তেতিয়ালৈকেতো কোনো সত্যতাই নাই ঐ তাৰ মানে 25 তাৰিখে ৰিজাল্ট নিদিয়ে ৰ কি ঠিক 25 তাৰিখৰ আগতেওতো দিব পাৰে